কবিতাৰ শিৰোনাম জীৱন নদীৰ দুটি পাৰত উৰণীয়া পক্ষীৰ স্তব্ধ। ৰচনা জয়শ্ৰী চুতীয়া, সুৰ হৰি শইকীয়া। বৰ্তমান মই এটা উৰণীয়া পক্ষী। মোৰ মন, মোৰ দেশ সকলো এটা উৰণীয়া পক্ষীৰ দৰে। মাথো উৰি থাকিব মন যায় এখন মুকলি আকাশত, এখন সুখী সংসাৰত, য'ত পাম মই অকল সুখ, শান্তি, হাঁহি আৰু আনন্দ। নিবিচাৰোঁ মই এখন নিষ্ঠুৰ সমাজ, য'ত মাথো হয় হত্যা আৰু সন্ত্ৰাস। নাচাওঁ মই এই কৰুণ দৃশ্য, ই যেন এখন বিশাল ভয়ানক চিত্ৰ। যদিও মই এটি উৰণীয়া পক্ষী, তথাপিতো মই এই বিশ্বৰে পক্ষী। মানুহৰ জীৱন সঁচাকৈয়ে এখন বৈ থকা নদীৰ দৰে। মাথো বৈ থাকিব বিচাৰে নিজৰ ইচ্ছাৰে, নিজৰ মনেৰে। নাভাবে আনৰ কথা, নাভাবে সেই নদীৰ পাৰৰ কথা। এদিন যদি এক বিশাল বৰষুণ হয়, এদিন যদি এক বিশাল ধুমুহা হয়, তেন্তে নদীখনৰ লগত বিলীন হৈ যাব সেই পাৰৰে দুটি নোহোৱা হ'ব তাৰ অস্তিত্ব, সেই জীৱন নামৰ নদীখন। হেৰাই যাব তাৰ সৌন্দৰ্য, হেৰাই যাব সেউজীয়া ৰং। মাথো বিলীন হ'ব সেই জীৱন নামৰ নদীখন। এই আমাৰ অস্তিত্ব নোহোৱা এক জীৱন।